अरे ए हविलदार, ड्यूटी जरा ठीक से करो, नहीं तो तेरा नौकरी खत्म। अपन भाई है भाई, सल्लू भाई, समझ रेला? হব হব, ইমান ষ্টাইল মাৰিব নালাগে। ফোনটো আহিছে, ধৰ। চা, কোনে ফোন কৰিছে? ओके, हेलो। তুমি জেকে হয়নে? হয় পেহী, মই জেকে কৈ আছো। আচ্ছা, পিছে ঠিক আছেনে তহঁতে বোপাই? হয় পেহী, আমি ভালে আছো। আপোনালোকৰ খবৰ কেনে? নকবি আৰু বোপাই, আমাৰ অৱস্থা একেবাৰে শেষ হৈ গৈছে। পানীয়ে চব শেষ কৰি দিলে আমাৰো। আজি 3 দিন হ'ল আমি আশ্ৰয় শিবিৰতে পৰি আছো। হয় পেহী, নিউজতো দেখুৱাই আছিল। আমাৰ ফালে এতিয়া পানীয়ে ভয়াৱহ ৰূপ লৈছে পেহী। আমাৰতো সকলোহে, খেতি বাতি চব পানীৰ তলত। পাণ তামোলৰ গছবোৰো কৰবালৈ উঠাই লৈ গ'ল। আচ্ছা পেহী, মই এতিয়া ডিউটিত আছো, ঘৰত গৈ পিছত কথা পাতিম। হ'ব বোপাই, হ'ব, পিছত ফোন কৰিবি। ঠিক আছে পেহী। গোলাঘাটৰ পেহীয়ে ফোন কৰিছিল। পিছত কি ক'লে পেহীয়ে? পানীৰ কথা সুধিছে, আৰু পেহীহঁত বোলে 3 দিন ধৰি আশ্ৰয় শিবিৰত ৰৈ আছে। কাটনিয়াৰ, কাটনিয়াৰ, হয় ছাৰ। এই ফাইলটো কপি কৰি দিয়াচোন। ঠিক আছে ছাৰ। পানীয়েতো ভয়াৱহ ৰূপ লৈ লৈছে চাৰিওফালে ছাৰ। অকণ আগত গোলাঘাটৰ পেহীয়ে ফোন কৰিছিল। পেহীহঁত বোলে আজি 3 দিন ধৰি আশ্ৰয় শিবিৰত আছে। হয়, পিছে অকল আমাৰ চাৰিওফালেই নহয়, গোটেই অসমৰ অৱস্থা এতিয়া অতি সংকটজনক। হয় ছাৰ, কিমান যে লাখ লাখ মানুহ বানৰ কবলত পৰিছে, আনকি বহুতো মানুহ মৃত্যুমুখতো পৰি আছে ছাৰ। হাই কাটনিয়াৰ, তুমি ঠিকেই কৈছা। কি কৰা যায় কোৱাচোন? কাটনিয়াৰ, হয় ছাৰ। মোৰ তাত এটা আইডিয়া আহিছে। কিহৰ আইডিয়া ছাৰ? আমিতো পুলিচৰ মানুহ, হয় ছাৰ। ৰাইজক ৰক্ষণাবেক্ষণ দিয়াটোতো আমাৰ কৰ্তব্য। হয় ছাৰ। বুজিছা কাটনিয়াৰ, ৰাইজৰ এই দুৰ্দিনত আমি সিহঁতৰ কাষত থিয় হ'ব লাগিব। হয় ছাৰ। তোমালোকে এটা কাম কৰা, কি কাম ছাৰ? তোমালোক বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ যোৱা। অ'কে ছাৰ। সিহঁতক যি পাৰা, যেনেকৈ পাৰা অকণ সহায় কৰাগৈ যোৱা। যোৱা, সোনকালে যোৱা, আৰু দেৰি নকৰিবা। ঠিক আছে ছাৰ। তোৰ বাবে আজি আমাৰ এই দহা। মই আকৌ কি কৰিলো? আৰু অকণ আগত অহা হলেতো আমি মথাউৰিলৈ গৈ পালো হয় ন? হ'ব হ'ব, যি হ'ল হ'ল। এতিয়া ইয়াৰ পৰা যাবি কেনেকৈ সেইটো চিন্তা কৰ। ঐ চিন্তুক ফোন এটা কৰচোন, মাৰ এখন লৈ আহক। অ'কে, কৰি আছো ৰ। হেল্ল' চিন্তু, ক'ত আছা তুমি? তেন্তে কিবা ব্যৱস্থা এটা কৰি গুচি আহা তোমালোকে। চিন্তুহঁতো বোলে ফচি আছে, এতিয়া খা মোজাটো। ঐ চাচোন চা, নাও লৈ কোনোবা এইফালে আহি আছে। হয় হয়, কাবৌ কৰি ইয়াকে ক অকণ সহায় কৰিবলৈ। এইটো দেখোন পুলিচ। থাকক পুলিচ, মাত পুলিচকে মাত, যাবতো লাগিব ইয়াৰ পৰা। আচ্ছা, মাতিছো ৰ। ছাৰ, ছাৰ। তোমালোক ইয়াতে ফচি আছা? হয় ছাৰ, ভাবিছিলোঁ গাড়ীখনো লৈ শিবিৰত গুচি যাওঁ, কিন্তু এইখিনিহে আহিব পালোঁ মাত্ৰ। ঠিক আছে, আৰু চিন্তা কৰিব নালাগে, আমি আহি গৈছো নহয়। তোমালোকৰ আৰু কোনো ভয় নাই। উঠা, নাৱত উঠা, তোমালোকক শিবিৰত থৈ আহোগৈ। ঠিক আছে এই ছাৰ। ৰাতিটোৰ পৰা ইয়াত ৰখি আছো। পানীটো বিছনাৰ ওপৰ দিয়ে বাগৰিছে এতিয়া। ঘৰত থকাৰতো আৰু কোনো উপায় নাই। এইহেন সৰু ছোৱালীটোক লৈ মই এতিয়া ক'ত যাওঁ, কি কৰো? পাপা, মোৰ চাইকেলখনো পানীৰ তলত যাব ধৰিছে। পাপা, মোৰ বৰ ভয় লাগিছে, ব'লা যাওগৈ ইয়াৰ পৰা। যাম কেনেকৈ মাজনী? পুৱাৰ পৰাতো এটা মানুহ এইফালে অহা দেখা নাই। আৰু অকণ সময় ৰৈ চাওঁ মাজনী, যদি আমাক কোনোবাই নিবলৈ আহে। অ'কে পাপা। তুমি চিন্তা নকৰিবা, আমি আৰু অকণ সময় পিছতে সেই ওখ মাথাউৰিলৈকে গুচি যাম। পাপা, সেয়া চোৱা, নাও লৈ কোনোবা এইফালে আহি আছে চোৱা। নাওখন আমাৰ ফালে আহিলে খুব ভাল হলে হয়। সেইখনতো পুলিচৰ নাও। পুলিচ আংকল, আমাক সেই ওখ মাথাউৰিলৈকে অকণ লৈ যাবনে? হয় মাজনী, হয়, আমিতো তোমালোকৰ কাৰণে আহিছো, আৰু চিন্তা নকৰিবা, আমি আছো নহয়।
আমি তোমালোকৰ চব ব্যৱস্থা কৰি দিম। এতিয়া আহা, নাৱলৈ উঠি আহা। আমি সকলোৱে এতিয়া নাৱেৰে সেই ওখ মাথাউৰিলৈ গুচি যাম। ঠিক আছে ছাৰ, ধন্যবাদ। বানপানীৰ সমস্যা অসমৰ এক জ্বলন্ত সমস্যা। আপোনালোকে ওচৰ চুবুৰীয়াসকলক সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদেৰে জয় অসম।